হাই ফ্ৰেণ্ডছ, তো আজি এটা নতুন ভিডিঅ' লাগিছোঁ। আজিৰ ভিডিঅ'ত আমি কথা পাতিম 3টা গেজেটৰ বিষয়ে, ঠিক আছে। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই দুটামান কথা কৈ লওঁ হা। মই মানে কি জানানে, আজি 3টা ভিডিঅ' কিহৰ কাৰণে কৈছোঁ তোমালোকে গম নোপোৱা। কাৰণ চোৱা, মই মানে কি ভাবি আছোঁ, তোমালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো নোচোৱা। কিহৰ কাৰণে মই ধৰিব পৰা নাই, কাৰণ হয়তো বেছি দীঘলীয়া হৈ যায় নেকি ভিডিঅ'টো, সেইটো কাৰণে ব'ৰ লাগি যায় নেকি মই নাজানো। কাৰণ টেকনিকেল বস্তুবিলাক এনেও অলপ ব'ৰ টাইপ লাগে, তো সেইটো কাৰণে মোৰ মতে চাগে তোমালোকৰ অলপ দীঘলীয়া হৈ যায় কাৰণে বেয়া লাগিছে। কিন্তু জনাবাচোন বাৰু কিহৰ কাৰণে ভিডিঅ'বিলাক মানে ইমান টান হয়, কি চেঞ্জ কৰিলে মোৰ ভাল হ'ব ধৰি লওক ভিডিঅ'বিলাক। চ' সেইবিলাক জনাবা। আৰু লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমাৰ ইণ্ট্ৰ'টো লগাই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো। আৰু আমাৰ ইণ্ট্ৰ'টো লগোৱাৰ আগতে মই আৰু এটা কথা কৈ লওঁ যে আমাৰ ফাৰ্ষ্ট যিটো গেজেট হয় সেইটো হ'ল আপোনাৰ এটা হলোগ্ৰাম। মই এফালে চাই লৈছোঁ, মানে কি এফালে লিখি থৈ দিওঁতো। চ' এইফালে মোৰ লিখা থাকে কি কি গেজেট মই আজি দেখুৱাম। তো ইয়াত লিখা আছে যে প্ৰথম গেজেটটো হ'ল আমাৰ এটা হলোগ্ৰাম, ঠিক আছে। তো হলোগ্ৰাম ভিডিঅ'টো চোৱাৰ আগতে আমাৰ ইণ্ট্ৰ'টো লগাই লওঁ, তাৰপিছত ষ্টাৰ্ট কৰোঁ আমাৰ ভিডিঅ'টো। এইটো এটা হলোগ্ৰাফি মোবাইল হয়, আৰু এই মোবাইলটোত যিবিলাক ফটো ক্লিক কৰা হয় সেই ফটোবিলাক আমি 3D হলোগ্ৰাফিলৈ ট্ৰান্সফাৰ কৰি ল'ব পাৰোঁ। লগতে সেইটো আমি এটা হলোগ্ৰাফিৰ এখন স্ক্ৰীনো ওলাই আহে, যিখনত আমি টাচ কৰি পেলাই ছেইম যিবিলাক হলোগ্ৰাফি গেজেট হয় সেইবিলাকৰ নিচিনাকৈ আমি টাচ কৰি লৈ পেলাই মানে কৰিব পাৰোঁ আমাৰ নিজৰ কামবিলাক। লগতে আমি যিকোনো ফটো ধৰি লওক ক্লিক কৰিছোঁ, সেই ফটোখন আমি চাবও পাৰোঁ 3D হলোগ্ৰাফিত। আৰু লগতে এই মোবাইলটোৰ বেটেৰী বেকআপ বহুত ধুনীয়া, আৰু লগতে ইয়াৰ যিটো পিকচাৰ কোৱালিটি সেইটোও বহুত ধুনীয়া, কাৰণ ইয়াত 3D ছাপোৰ্ট কৰে। লগতে হলোগ্ৰাফি হোৱাৰ কাৰণে ইয়াৰ যিটো পিকচাৰ কোৱালিটি হয় সেইটো বহুত বেছি ভাল হৈ যায়। ফ্ৰেণ্ডছ, তো আমাৰ নেক্সট যিটো গেজেট হয় সেইটো হ'ল এটা মিনি প্ৰজেক্টাৰ। চ' ঠিক আছে, মিনি প্ৰজেক্টাৰ চাওঁচোন কেনেকুৱানো প্ৰজেক্টাৰ। ঠিক আছে, ভিডিঅ'টো চোৱা। এইটো এটা মিনি প্ৰজেক্টাৰ হয়, আৰু এই প্ৰজেক্টাৰটো মোবাইলৰ লগতো লগাব পাৰি, লগতে লেপটপৰ লগতো লগাব পাৰি। আৰু এই প্ৰজেক্টাৰটোত আমি চাৰ্জ দি চলাব পাৰোঁ, কোনো কাৰেণ্টত লগাই লৈ পেলাই চলাব নালাগে। এইটোত অকল চাৰ্জ কৰিলেই হ'ল, চাৰ্জ কৰি পেলাই আমি চলাব পাৰোঁ। লগতে ইয়াক যিটো পিকচাৰ কোৱালিটি হয় সেই পিকচাৰ কোৱালিটিটো ইমানেই ধুনীয়া যে তাৰ বস্তুবিলাক বহুত ধুনীয়াকৈ দেখা যায়। আৰু এই মিনি যিটো প্ৰজেক্টাৰ হয় এইটো মিনি কাৰণে ইয়াৰ স্ক্ৰীনখন সৰুকৈ ওলায়, কিন্তু সৰুকৈ ওলালেও এটা LCD টিভিতকৈ অলপ ডাঙৰেই হয় স্ক্ৰীনখন। এই গেজেটটো ইমানেই সৰু যে তুমি সৰু বেগতে ভৰাই লৈ যাব পাৰা, বা তোমাৰ পেনৰ জেপতেই সোমাই যাব, ইমানেই সৰু। ফ্ৰেণ্ডছ, এতিয়া আমাৰ যিটো গেজেট হয়, নেক্সট যিটো গেজেট মানে সেইটো হ'ল এটা ৰিম'ট। এতিয়া ৰিম'টটো ইমানকণ মান হ'ব আৰু মাত্ৰ হয় আৰু দেই, ইমানকণমান হয়। চ' এতিয়া আমাৰ এই গেজেটটো ঠিক আছে, চাই লওঁ, ইমান বলকি নাথাকোঁ। এইটো এটা স্মাৰ্ট ৰিম'ট হয়, আৰু এই ৰিম'টটোৱে আমি যিবিলাক ৰিম'ট কণ্ট্ৰল দি পেলাই চলোৱা গেজেট হয় সেই গেজেটবিলাকক আমি এই ৰিম'টটো দি পেলাই কণ্ট্ৰল কৰিব পাৰোঁ। মানে এটা ৰিম'ট দি পেলাই যিমানবোৰ ৰিম'ট কণ্ট্ৰলৰ বস্তু আছে গোটেইবিলাককে আমি কণ্ট্ৰল কৰিব পাৰোঁ। আৰু এই ৰিম'টটোত কি হয়, কোনো ছুইচ নাই, এই ৰিম'টটোত এখন আছে ডিছপ্লে, আৰু সেই ডিছপ্লেখনৰ দ্বাৰাই আমি কণ্ট্ৰল কৰিব পাৰোঁ ইয়াৰ মানে ফিচাৰ্ছখিনি, ঠিক আছে। আৰু এই ৰিম'টটো এনেকুৱা যে তুমি ধৰি লওক টিভিটো লগাব পাৰা, ধৰি লওক তোমাৰ লাইট আছে যদি, ৰিম'ট কণ্ট্ৰলৰ লাইট আছে যদি লাইটতো লগাব পাৰা, মানে সকলোতে ছাপোৰ্ট কৰে। এণ্ড অডিঅ' যিবিলাক ধৰি লওক মানে স্পীকাৰ হয়, অডিঅ' স্পীকাৰ, তো সেইবিলাকতো তুমি এইটোৱে দ্বাৰা পেলাই ৰিম'ট কণ্ট্ৰলৰ দ্বাৰা ইয়াৰ ভলিউম কম বেছি বা আপ কৰিব পাৰা। এণ্ড সকলো ধৰি লওক যিবিলাকৰ ৰিম'ট লগাব লাগে, ৰিম'টৰ দ্বাৰা পেলাই ধৰি লওক মানে অন কৰিবলগীয়া হয় বা ৰিম'টৰ দ্বাৰা চলাবলগীয়া হয়, সেইবিলাক বস্তু এই ৰিম'টটোৰ দ্বাৰা কণ্ট্ৰল কৰিব পাৰিবা। ফ্ৰেণ্ডছ, যদি ভিডিঅ'টো ভাল লাগিল তেতিয়া লাইক কৰিবা, কমেণ্ট কৰিবা, ছাবস্ক্ৰাইব কৰিবা, মোৰ চেনেলটো যিমান পাৰা শ্বেয়াৰ কৰিবা। তো আজিলৈ বাই বাই।